ওচৰতে আছে মোৰ ককাইদেউ গাঁৱৰ মন্দিৰ ককাইদেউ দিলীপ শইকীয়া মই তেখেতৰ পৰাই শিকা মই আচলতে পেঁপা বজাবলৈ খুব ৰাপ অন্য একো নাই পেঁপা বজাবলৈ খুব ৰাপ কাৰণে পেঁপা হেৰি কৰিলোঁ ম'হৰ শিং বিচাৰি আনিলোঁ আনি পেলানি কাটি কৰি এটা নিজৰ কাৰণে ভালে বেয়াই বনালোঁ বনোৱাৰ পিছত তেখেতে কিছুমান দুতৰা টোকাৰী বাঁহী এইবিলাক বনায় তাৰপিছত তেখেতৰ লগ লাগিলোঁ পেঁপাটো মই বনাওঁ তেখেতে সেইবিলাক বনাই কাৰণে তেখেতৰ ওচৰৰ হেৰি কৰি এতিয়া এই টোকাৰী দুতৰা বাঁহী এইবিলাকৰ জোখ মাখ যিমানটো দীঘল লাগে যিমানটো বহল লাগে যেনেকুৱা লাগে সেই গোটেই হেৰিখিনি এই দিলদ্ৰা পালোঁ মোৰ পঢ়া শুনা নাই নহয় মুঠেই নাই আগত অভাৱ আছিলে ঘৰৰ অভাৱৰ কাৰণেও তাৰপিছত আকৌ খেতি পথাৰ আমাৰ দুজন ককাই ভাই এজন মানে জামুগুৰিত ককাইদেউ জামুগুৰিলৈ গুচি গ'ল জামুগুৰিলৈ যোৱাৰ পিছত মায়ে মই অকলশৰীয়া হৈ গ'লোঁ মইতো ঘৰ চলাবলগীয়া হয় সৰুতেই সেইকাৰণে আৰু পঢ়া শুনাটো হোৱা নহ'ল আগতে এনেকৈ আৰু এই আমাৰ গাঁৱৰে পেহাৰতী বুলিয়ে কওঁ তেখেতৰ নাম মুলুনা বৰা তেখেতে পেঁপা খুব ধুনীয়া বজায় তাৰপিছত তেখেতৰ পেঁপাটো খুব চুবলৈ যাওঁ অকণমান বজাবলৈ দিয়ে নেকি সুধোঁ গতিকে তই এটা বনাই লৈচোন এনেকৈ বুলি কৈ আৰু তাৰপিছত বনাই কৰি ল'লোঁ লৈ পেলাই তেখেতে যেনিবা সেই বুলনিডালৰ ফুটা চুটাবোৰ উলিয়াই হেৰি কৰি দিলে দিয়াৰ পিছত আৰু নিজে যেতিয়া হেৰি গ'লোঁ তাতকৈও ভাল এটা লাগে নহয় মানুহৰ হেৰি এটা বাঢ়ি যায় সেইটোক লৈ এতিয়া হেৰিটো ব্যৱসায়টো হ'লগৈ আৰু দিলীপ দাৰ ওচৰত অকণমান শিকিও দিলোঁ তাৰপিছত কিন্তু এইবাৰ বনোৱা নহ'ল আৰু লকডাউনৰ সময়ত তেতিয়া বেপাৰ একেবাৰে বেয়া বস্তু বনালেও বিক্ৰী নহয় নহয় ক'তনো বিকিব বিহুটো নাই এইবিলাক হ'ল সাংস্কৃতিক বস্তু বিহুৰ ওপৰতহে দোকানত মোৰ গোলাঘাটততো দিওঁৱেই তাৰপিছত যোৰহাটত দিওঁ শিৱসাগৰত দিওঁ তিনিচুকীয়া দুলীয়াজান এইবিলাকতে একদম মাকুমলৈকে দিওঁ প্ৰধানটো খেতিও মোৰ সেইটোও কৰোঁ মোৰ বছৰত মোৰ 4.5 লাখ 5 লাখ তেনেকুৱা বিক্ৰী হয় এই খেতিতকৈ এইটো বেছি হেৰি লাভালাভটো আছে গতিকে এই বস্তুটো আৰু কথা হ'ল কি কেঁচা মালটো পাবলৈ টান যিটো শিং মই এতিয়া বহুত দাম দি এতিয়া নাগালেণ্ডৰ পৰা আনিবলগীয়া হৈছে সেইটো কাৰণে অসুবিধা হৈছে আৰু প্ৰধানকৈ পেঁপাটো বাকীবিলাক আৰু বাঁহ কাঠবিলাক ঘৰতে বাৰীতে আছেই সেইবিলাকে বনোৱা হয় আৰু দুটা ল'ৰা আছে মোৰ গাঁৱৰে সিহঁতকো শিকাই লৈছোঁ সম্পূৰ্ণ পৰা হৈছে আৰু এতিয়া কাম এৰিব পৰা হৈছোঁগৈ আৰু এতিয়া মই নিজেই ভাল বজাৰ এখন পাইছোঁ যেতিয়া অন্যবিলাক ল'ৰাইওতো সেই একেটাই হ'ব আৰু ইয়াত লাভ লোকচানৰ বিষয়ে বিশেষ নাই এতিয়া গগনাৰ পৰা ধৰি টোকাৰী দুতৰা সেইবোৰতো কাঠ বাঁহ আমাৰ অসমত ঢেৰ বাৰীয়ে ঘৰে ম'হৰ শিংটো পাবলৈ জটিল যদিও কমকৈ আনি পেলাই কমকৈ বনাব পাৰে সি কেৰেলা চেন্নাই এইবিলাকত কাম কৰি থকাতকৈ তাত হাজিৰা বা কিবা এটা কৰি থকাতকৈ কোম্পেনী কাম কৰাতকৈ ইয়াত যদি
এইবিলাক বনাই হেৰি কৰে অন্ততঃ নিজে বহুত পইচা ঘটিব পাৰিব, নিজে স্বাৱলম্বী হ'ব পাৰিব। আৰু মোৰ কিন্তু দৃঢ় বিশ্বাস। বুজোৱা বনাবলৈ শিকিবা নাই? শিকিছে পিছলৈ হয়তো কমিবগৈ পাৰে, কাৰণ ল'ৰাবোৰৰ বৰ শিকাত কোনো হাবিয়াস নাই। এতিয়া পিছৰখিনি মই তথাপিও দুটামান ল'ৰা শিকাইছোঁ, সিহঁতে আৰু কাক শিকায়। এতিয়া মই প্ৰতিটো ল'ৰাই বিহুৰ সময়ত প্ৰায় চ'তৰ 10 দিনৰ পৰা ধৰি মোৰ ওচৰলৈ ল'ৰা লাইন লাগে। বহিবলৈ জেগা নহয় বাৰান্দাত, এনেকুৱা হয়। এতিয়া সেইটো বস্তুটো বিহুৰ দিনতহে হয়। বিহুৰ দিনত হয়, তাৰপিছত বাকী বাদ দিলে আৰু। সেইকেইদিন বিহুকেইদিন আহিলে অহাৰ পিছত আৰু মই কওঁ তোমালোকে অকণমান শিকাইহিচোন, অন্ততঃ অইনটো নহ'লেও পেপাৰ থুৰিটো কাটিবলৈ শিকা। তোমালোকে থুৰিটোৰ কাৰণে বহুত দূৰৰ পৰা আহিব লাগে। এতিয়া মোৰ ওচৰলৈ দুলীয়াজানৰ পৰা অকল পেপাৰ থুৰিটো মিলাবলৈ আহে। সেই দুলীয়াজানৰ পৰা ইমান দূৰ গোলাঘাটলৈ আহিব লাগে থুৰিটোৰ কাৰণে। তোমালোকে অকণমান শিকাচোন, এঘণ্টা মোৰ ওচৰত ৰৈ পেলাই বস্তুটো শিকি যোৱা। কিন্তু কথাবোৰ বুজি নলয় ল'ৰাবোৰে। পৰম্পৰাটো নাইকিয়া হৈছেই নহয়। এতিয়া গৰুহাল বোৱা ক'ৰবাত দেখিছে জানো? গৰুহালটো নাই, মোৰে দুহাল গৰু আছিলে, মোৰ এতিয়া এহালো নাই। গতিকে এই কোপেটাই বাবলগীয়া হৈছে। ৰোৱনীটো এতিয়া ৰোৱনী লগাবলৈ আমাৰ মানুহ নাই। যদি এইটো পাঠ্যক্ৰমত দিয়া হ'লহেঁতেন স্কুলত, তেতিয়াতো খুব ভাল হ'লহেঁতেন। তেতিয়া সৰুৰ পৰা বস্তুটো শিকিলেহেঁতেন, মন দি শিকিলেহেঁতেন। এতিয়া কোনোবা এটা ল'ৰা আহিছে, মন গৈছে, শিকিছে, দুদিনমান আহিছে, তাৰপিছত বাদ দিছে। কিন্তু এইটো এনেকৈ হ'লে